50 টকা ন এইটো লওক আপুনি লৈ যাওক ৰিক্সাখন এক সেকেন্ড এটা কি ধুনীয়া ধুনীয়া বুজিছো বস্তুটো কি আপোনাৰ কথা কৈছো দেখিবলৈ বৰ ধুনীয়া থ্যাংক ইউ আমি তো ধুনীয়াই কিন্তু বস্তু আরে কত গল বস্তুটো কি আছিলে ভিতৰত নিলে নেকি বগাই চিগাই ওখই চাপৰি ইমান ধুনীয়া লাগিছে ভিতৰ মালটো কি আছে চাব নালাগে চাওঁ আঁতৰি দিছো দেখাই দিয়ক না ভিতৰলৈ নিলে নিজে চাম নালাগে নালাগে এক্সকিউজ মি আমাৰ নামটো উদাই নহল মোৰো কোৱা নহল আচ্ছা কি আছিল নামটো ৰাজীৱ ৰাজীৱটো আবার কি বস্তু এইটো নাম কোৱা নাই মোৰ নাম আকৌ আমি এইটাৰ নাম সুধিছো এই ইয়াত কি কৰি আছা এইটো ফটাফট ছাৰৰ ৰুমত লৈ যাবা দিছি তাই কৈছে গধুৰ আছে আস্তে 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 অস্তাদি হিয়া চাচোন কিবা বস্তু এইটো কি হৈছে তহঁতৰ এনে মালটো কি চা কি হৈছে স্যার জিনিসটো কি হে ভগৱান ওলোৱাচোন দুইটা ওলোৱা এই একে ফিবিচিনটো চাই যাওঁ নালাগে ভাইটি ৱাৰেণ্টি কাৰ্ডখন আনিছে আছে দিয়া এইখন এইখিনি গোটেইখিনি সেফটিখিনি কথা দিয়া আছে এই এয়াৰ কুলাৰটোৰ এই চুই দিলে চব পজিশ্যনটো দেখুৱাই দিছে মানে এইখিনিতে এই ইয়াতে ছবিটো আঁকি দিছে ছাৰ আপুনি গম পাবই নহয় আৰু এই ফাংচনছখিনি চব ঠিকে আছে চাগে বেয়া নাপায় বস্তুটো বৰ বেয়া নহ'ব এক মিনিট তুমি ৰ'বাচোন পলয় নহ'ব যোৱা উত্তৰ দি যোৱা কিহৰ উত্তৰ মোৰ টুপিটো আচাৰৰ বটলৰ লগত থৈছিল কোনে শুনিছা মণি কি ঠিকেই কৈছে এইবোৰ কাম আপোনাৰ বাহিৰেনো কোনে কৰিব কিন্তু পইচা ইনভেষ্ট মইহে কৰিম তোমাৰ আচাৰ ব্যৱহাৰত আচাৰ ব্যৱহাৰ নহয় আচাৰৰ ব্যৱহাৰ সেইবোৰ পিছৰ কথা কিন্তু আপুনি টুপিটো আচাৰ বটলৰ লগত কিয় থলে এই টুপিটোৰ কাম কি আৰে কি কাম নাই আপুনি টুপিটো ইউজ কৰে আপুনি ডিউটিলৈ যায় এইটো টুপি দেখোন এনেই পৰি থাকে আচাৰৰ বটল ঢাকিবলৈ আচাৰৰ বটল ৰাখিবলৈ ইয়াতকৈ উপযুক্ত জেগা নাই মোৰখিনি মই কৈ দিলোঁ যি কৰে কৰি থাকক বে ফটুৱা মানুহ হ'ব দে এতিয়া পালি নহয় ডিউটিলৈ যাগে এইবিলাক আচাৰৰ তেলেৰে ঢাকাই আছে এইটো পিন্ধি মই ডিউটিলৈ যাম হ'ব দে নেযাওঁ যদি দুইটাই সেই বিজনেছৰ কথাকে পাতো কি বিজনেছত
নামটো কিনো কি তুমিও নাজানা নহয় মোকচোন কোৱাই নাই মই কেনেকে জানিম আকৌ আৰে তুমিয়েতো জানিব লাগে আমি কেনেকা জানিম আপুনি আকৌ ক'লেহে জানিম নক'লে কেনেকে জানিম কিনো আপোনাৰ নামটো হে ঠাকুৰ বাবা আমি অথনি পৰাই বস্তুটোৰ নাম সুধি আছো মই আকৌ আপোনাৰ নামটো কথাহে সুধিছিলো কিনো আপোনাৰ নামটো সুস্মিতা সেন মিঠা নামও আবার মিঠা থাকে থাকেতো আচ্ছা হেৰি পুলিচৰ লগত এনে পাব্লিকো বিয়া হ'ব পাৰে নোৱাৰে বাৰু অ তোমাৰ বিয়া পাতিব মন ন যদি সন্মতি দিয়ে পাৰি অ সো সুইট কমল লাঠি এটা তাক একবারে ডান্ডাইয়ে ঠান্ডা করে দিম হুপা আরে বাবা থানাত বস্তু এটা আহিছে তাৰ নাম কি তাৰ কাম কি নাজানো ছাৰে কি কয় সোমাবাই দিয়ে বস্তুটো আমাক তই জান কি একচুৱেলি বস্তুটো কি কোন মেকানিক মেকানিকৰ থানাত কি কাম কোন ঠাসকান দিম এতিয়াহে গম পাম বস্তুটো কি এইটো জিনিসটো কিনো মই ভাবাটো হয়নে কোনটো এই ভাগ ভাল হৈছে দিয়ক থানাৰে সম্পত্তি এটা আৰু বিপদৰ দিনত বেচিলেও 2 পইচা পাম কি হ'ল না কথাটো কৈছো কিনো ছাৰ জিনিসটো কুলাৰ চুলাৰ নহয়তো হাইটটো দেখোন একে আমাৰ মনেই নিচিনাই কিনো মই অলপ দোকানৰ পৰা সেইটো নামেই নে ছাৰ মই দোকান যোৱাৰ কথা কৈছো 5 মিনিটত আহি আছো আহক কি হৈছে স্যার এখন নাই মোৰ গাত একো দুখ নাই ছাৰ চব গুচি যায় মই পুতি যায় আজি চুপ পিঠি ফালি দিম তোৰ মই চিনি পোৱা নাই এটা কি জিনিস কেকেদা কথা কওকচোন কি আছে এইটো ওয়াশিং মেশিন নেকি ৱাশ্বিং মেচিন হলে বাথৰুমতহে থব ইয়াত কিয় থব অ চাওঁ এইটো ফিজ নেকি চা কি লেখা আছে লিখাটো বাদ দে ছবিটো চা কেবুল এডাল দেখুৱাই আছে ৰ এডাল কৰবালৈ গৈছে কি কৰ এইটো গটেজ নেকি চা ৱেৰ থকা গটেজ কেকেদা ইয়াত নেট আছে ক'ত নেট আছে মই দেখোন দেখা নাই এইসব কি নেট ৰচোন তই দেখিছ যদি নেটটো অনকে দেচোন আমি সেইটো নেটৰ কথা কোৱা নাই জালি জালি মানে কুমুৱাটো নে চাই নেট জালি জালনা এইটো নেট আছে যেতিয়া মিউজিক সিস্টেমও হ'ব পাৰে আই থিংকো এইটো মিউজিক চিষ্টেম হ'ব নহ'লে এইটো হেৰি হ'ব এই নহয় কুলাৰ চুইচটো দিলেতো চব কথা গম পাই
কি হ'ল চুইচ দিয়াই আছে বহুত বেয়া বলকচোন বাহিৰত লৈ যাওঁ তাৰমানে ভণ্টিটো এবাৰ আচাৰৰ বেপাৰীহে হবে মানে হেতেৰি বেপাৰী নহয় অ' বিজনেছমেন। বিজনেছমেন নহয় বিজনেছ ওমেন ইংৰাজী কেইটাও ভালকৈ ক'বলৈ নিশিকিলি ন হ'ব দে আমাৰ তেনেকৈয়ে চলে মুঠতে মই এতিয়া ভোট জলকীয়া বাঁহৰ গাজ কঁঠাল কৰ্দৈ আম গাহৰি মাংস এইবিলাকৰ আচাৰ বনাই যাম তই কিন্তু মোক হেল্প কৰি দিব লাগে হেল্প কৰিবৰ কাৰণে মোৰ হাতত 1 টকাও নাই পইচা দি হেল্প কৰিবলৈ কোৱা নাই নহয় জলকীয়াখিনি আনি থৈছো তই কাটি দিবি মই বৈয়ামত ভৰাই যাম ভোট জলকীয়া কাটি কাটি গোটেই জীৱনৰ কাৰণে পেচাব কৰা বন্ধ কৰিলেহে হ'ব কাম নাই এইটো কি কথা কৈ গ'ল তাইটো কি নুতা এয়াৰ কুলাৰ মই কৈছো নে অথনি এতিয়া মডেলবিলাক বহুত বেলেগ হৈ গ'ল কিন্তু দেই দেশৰ লগতে কুলাৰৰো পৰিৱৰ্তন হ'ল কিন্তু বতাহটো পোৱা নাই নহয় ঠিকে আছে দে চুইচটো দেচোন এই অফকেট কিবা শব্দ হৈছে এই গানটো আৰম্ভ হৈছিলেহে কিয় বন্ধ কৰি দিলে চা শুনা নাই মাছ জিয়ন্তি থোৱাৰ নিচিনা শব্দ খলখলাই আছে জাৰ্কিঙত কিবা চুট ফালে নেকি হ'ব পাৰে গোটেই বস্তুটো পাত পাতকে খুলি পেলাও নেকি চা নেলাগে ৰ হেই কি কৰিছে আগতে আমি এনেকে ধাক্কা মাৰি দিলে টিভিৰ ফটো আহি যায় আৰে কি কৰিছে এইবিলাক এইটোৰ অৰিজিনেল চাউণ্ডটো ওলোৱা নাই ছাৰ কিহৰ চাউণ্ড হে এইটোৰ মিউজিক চিষ্টেমটো আপোনাৰ মূৰটো তাইটো কি নুতা এয়াৰ কুলাৰ মই কৈছো নে অথনি এতিয়া মডেলবিলাক বহুত বেলেগ হৈ গ'ল কিন্তু দেই দেশৰ লগতে কুলাৰৰো পৰিৱৰ্তন হ'ল কিন্তু বতাহটো পোৱা নাই নহয় ফেনখন ৱালৰ ফালে দি থলে ক'ত বতাহ পায় হে এই আগতে কেইটা কুলাৰ দেখিছে হে আপুনি কামাল কমলক কিয় মাতিছে এইটো মোৰ টেবুললৈ নি ফিটিং কৰাই দিওঁ মোৰ টেবুলৰ ওচৰত থাকিব মোৰ টেবুলত কি থাকিব মোৰ ৰুমলৈকে লৈ যাওকচোন মোৰ টেবুলৰ কথাটো কি হ'ব ছাৰ মোৰ ৰুমলৈকে লৈ যাওক আমাৰতো আৰু গৰম নেলাগে আৰু চুপ থাকক যিটো কৰিব দিছো সেইটো কৰক ঐ মোহন ব'ল লৈ ব'ল আপোনাৰ টেবুললৈ চা ছাৰৰ টেবুলত সেইটো অফকে দে ধৰ ছাৰ কি হ'ল ছাৰ আমাৰ হাতখন চাওক কিমান গামুচি উঠিছে ইমান গৰম পৰিছে যে কিয় তোমাকো কুলাৰ লাগে নেকি নাই নালাগে বস্তুটো কি না সাউন্ড সিস্টেম ইমান ডাঙৰ সাউন্ড সিস্টেম না বোলো আহিলে হেৰি নহয় কালি মানে আমাৰ মহিলা সমিতিৰ মিটিঙত মই কথাটো উলিয়াইছিলো কোনটো কথা মই যে আচাৰৰ ব্যৱসায় কৰিম কিবা আগবঢ়াবনে কি অনুকাদান কোনে আগবঢ়াব আকৌ অনুদান মহিলা সমিতিয়ে মহিলা সমিতিয়ে অনুদান কিয় আগবঢ়াব বাৰু যদি অনুদানে আগ নবঢ়ায় তুমিনো ৰজন জনাই থৈ আহিবলৈ কি দৰকাৰ আছে কাম বন নাই তাৰ মানে এতিয়া আপুনি মোৰ ব্যৱসায়ত পইচা নখটুৱাই শুনকচোন হেই ৰ'বচোন কি হ'ল পইচা নখটুৱাই তাৰ মানে কি পইচা নখটুৱাই মানে মোৰ আচাৰৰ ব্যৱসায়টো কিয় নখটুৱাম তেতিয়াহ'লে মহিলা সমিতি অনুদানৰ কথা কৈ কুকুৱাই গুচি যাব খুজিছে যে তুমি যে সবকে কৈ ফুৰিছা যদি তোমাতকে আগত কোনোবাই ব্যৱসায়টো আৰম্ভ কৰি দিয়ে তেতিয়া
মই কথাটো ভাবিবলে নহ'ল নহয়। ভাবিব আকৌ মই তোমাক নৰ্থ ইষ্টৰ নাম্বাৰ 1 আচাৰ ব্যৱসায়ী হিচাপে চাবলৈ বিচাৰোঁ। সঁচাই? এই আচলতে বস্তুটো কিনো না ফ্ৰিজ হলেতো দরজা থাকিল হয়। দরজাটো পিছফালেও নাই আগফালেও নাই। কি বস্তু এইটো? আৰু এইকেইটা কিহৰ চুইচ? ডাঙৰ চুইচটো লাৰি চাং নেকি? লাংফাচি কিয় নাপায়? আৰু আপুনিনো যেতিয়া তেতিয়া কিয় এণ্ট্ৰি মাৰে? এইটো